हेलो एवरीवन, मैं अलकेश दास आपनाक मोर भिडिओटोলৈ स्वागतम जनालो। आपुनि थाम्बनेलखन चाइ निश्चय गम पाइছে जे मैं অসমীয়া গহনাক লৈ भिडिओটো बनाब लैছো। प्रथमे आपनाक जनाइ लो जे অসমীয়া गहना प्रकृतते অসমৰ কত কত बनाय। प्राय 50% मानुहे अलरेडी जाने, किन्तु आजिर दिনত प्रत्येकजन অসমীয়াই जनातो खूब प्रयोजन হৈ পৰিছে। कारण नतुनके অসমত বিভিন্ন ৰাজ্যৰ পৰা ডুপ্লিকেট গহনা আহি ভৰি পৰিছে। जितु गहना शुद्ध অসমীয়া गहना বুলি বহুতো আমাৰ অসমীয়াই কিনি ঠগ খাব ধৰিছে। শুদ্ধ অসমীয়া গহনাটো অসমৰ তিনিখন জিলাতে বনায়: যোৰহাট, নগাঁও আৰু বৰপেটা। যোৰহাটৰ সোণাৰীগাঁও, নগাঁও ৰংথলী আৰু বৰপেটাৰ ঘৰমৰাহাটী, নহাটী আৰু বৃন্দাবনহাটী। আজি মই আচলতে প্ৰথম এনেকৈ ভিডিঅ'টো বনালোঁ। ইয়াৰ পিছত আপোনাক তিনিখন জিলাতে বনোৱা তিনিটা কোৱালিটি আচলতে বেলেগ বেলেগ হয়। নগাঁও, যোৰহাটৰ আৰু বৰপেটা। যিখিনি যোৰহাটত বনায় বা নগাঁৱত বনায় সেইটো কেঁচা সোণ নামেৰে বিখ্যাত, আৰু বৰপেটাৰখিনি আমাৰ বৰপেটা গহনা বুলি কয়। ইয়াৰ পিছত মই তিনিটা গহনা আগত ল'ম, আপোনাক দেখুৱাম কোনটো ফিনিচিং কেনেকুৱা, কোনটো কি বুলি জনা যায়, বা নগাঁৱত কোনটো বনায়, যোৰহাটত কোনটো বনায়, বৰপেটাত কোনটো বনাওঁ আমি সেইটো দেখাম। আৰু লগতে ডুপ্লিকেট গহনাবিলাক আপুনি কেনেকৈ চিনি পাব, তাৰ ফিনিচিংখিনি কেনেকুৱা। ডুপ্লিকেট গহনাৰ ফিনিচিংখিনি একেবাৰে আনফিনিচিং হয়, সেইটো দেখাম। আপুনি তেতিয়া নিজেই গম পাব যে কোনটো ক'ত তৈয়াৰ কৰা, কোনটো বহিৰাজ্যৰ পৰা অহা। যদি আপুনি মোৰ তেনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। থেংক ইউ।